তো ফাইনেলি আহি পালোঁ ফেৰীৰ ওচৰত। তো ফেৰী উঠি চাওঁ নেকি? মানুহে নাই এটাও। তো এনেই উঠি চাওঁ ফেৰীত, কিবা ক'বনে নক'বা? হা গেৰেণ্টি নাই, ক'ব পাৰে। উঠিবৰ কাৰণে ইমান সুবিধা কৰি থোৱা নাই, তথাপি এইটো চাব পাৰে ফেৰী। ভিতৰত পূৰা বহি বহি যাব পাৰি না। ৱাও মাজুলী। ইয়াত এটা ফেৰী আছে আৰু তাত এটা ফেৰী আছে, ইয়াৰ পৰা ডাইৰেক্ট যায় মাজুলী। এইখন দলং হ'লে ফেৰী বন্ধ হৈ যাব, ফেৰীত মানে দৰকাৰী নাথাকা হ'ব কি, পূৰা ডাইৰেক্ট ওপৰদি যাব পাৰিব যে। মাজুলীৰ পৰা ফেৰী এখন আহি আছে, ইয়াৰ কাৰ আৰু বাইক পূৰা ভিৰ বজাই হৈ পিনে আহি আছে ফেৰী এখন। ইয়াত মানে এইখন দলং বনাই আছে লখিমপুৰৰ পৰা ডাইৰেক্ট মাজুলী যোৱা, মানে মাজুলী সেইপিনে মাজুলী আছে, তাৰপৰা এইপিনে হ'ল লখিমপুৰ পৰা এইকেইটা। তো এইটো মানে আগতে ফেৰীৰ লগত গৈছিলে, এতিয়া বৰ্তমান ডাইৰেক্ট ওপৰেদি দলং দি যাব লাগিব আৰু দলং দিয়ে যাব পাৰিব এনেকৈ। ৱাও তামাম দীঘলকৈ ধুনীয়াকৈ বনাই আছে। তো ফাইনেলি এইটো বাইক লগতে আহিছোঁ মই। তো ফাইনেলি এতিয়া আছোঁ মই আপাৰ আছাম লখিমপুৰত, মাজুলীত ওচৰত। এইটো হ'ল নদী। এতিয়া যাম ফেৰী চাবৰ কাৰণে, ফেৰী সিপিনে আছে চাগে ন ফেৰী? তো তাতে তাৰমানে সিপিনে আছে সেইটো, এইখন ফেৰী পূৰা চলাই গৈ আছে। সেইটো ফেৰী নহয়, ইয়াক ফেৰী যেনো কৰি দিলোঁ। সিপিনে আছে ফেৰী চাব যাম এতিয়া। এইপিনে মাজুলী ঘাটৰ কিনাৰৰ মানুহবিলাক চাওক, এইফালে হ'ল কেনেকৈ ঘৰবিলাক বনাই দিছে কি ধুনীয়াকৈ। ৱাও তো এইকেইটাই আছে। হেল্ল' ফ্ৰেণ্ড, আজি মই ক'ত আহি গ'লোঁ? ৱাও কি নেচাৰেলি ভাল জেগা এইটো চাব পাৰে। এইখন দলং বনাই আছে পূৰা অসম লখিমপুৰৰ পৰা ডাইৰেক্ট মাজুলীলৈ যোৱা মানে দলং বনাই আছে। তো এইপিনে মাজুলী আছে, সেইটোৱে কৈছোঁ আৰু মাজুলীত মানে মাজুলীত যোৱাৰ পৰা এতিয়াৰ পৰা ফেৰী নালাগিব, ডাইৰেক্ট শ্বৰ্টকাট ওপৰতে যাব পাৰিব। তো এইকেইটা দলংকেইটা বনাই আছে, হোৱাগৈ নাই এতিয়াও, হ'বগৈ আৰু কিমানমান দিন লাগে। তো এইটোৱে আছিল। এইটো কি নদী কয়? সোৱণশিৰি নদী। তো সোৱণশিৰি নদী পাৰ হ'লে পায়গৈ মাজুলী। তো পানীকেইটা কিছু তামাম বঢ়িয়া ঠাণ্ডা পানী। মোৰ ভৰি লাগি ধৰিলে ৰে। চেছ বৰবাদ। ভৰি ধুম বুলি আহিলোঁ, এনেকুৱা হৈ গ'ল। বাপৰে পৰিব। কিমান বা দ আছে ৰে এইটো? তামাম দ নেকি? বাপৰে ডাইৰেক্ট খাৰা বস্তুটো, মানে তামাম দ এইটো পানীটো। এইটোতো ঠিক আছে, এইপিনে নদীখন আছে সোৱণশিৰি নদী। ইয়াৰ পিছপিনে ভিউটো দেখাওঁ, কি ধুনীয়া চাৰিয়া। তো ৰেডি হৈ যা তাৰ ভিউ চাবৰ কাৰণে, ভিউ চাবৰ কাৰণে। সেইটো চা ভিউ কি ধুনীয়া, মানে কেনেকৈ ঘৰ বনাই থৈছে চাব পাৰে ধুনীয়াকৈ। ভিউ তামাম ভাল লাগে। ইয়াত থাকি চাবলৈ মন আছিল ৰে, কেনেকুৱা লাগিব ফিলি। মৰি চাব তামাম গৰম লাগিব নেকি? গৰম মানে ইমান গৰম হৈ গৈছে এইখনত। ঠিক আছে, যিমান গৈ থাকিব তিমানে মানে এনেকুৱা টাইপৰ ঘৰে দেখা পাই গৈ থাকিব। মানে চাংঘৰ হয়, চব চাংঘৰ। কিন্তু এটা প্ৰব্লেম ইয়াত মানে তামাম ৰ'দ, কিন্তু গছ গছনিবিলাক ৰুব লাগিছিল কিনাৰত, তেতিয়া ভাল হ'লহেঁতেন। গছ গছনি নাই ৰোৱা, কেনেকৈ যে আছে। ফাৰ্ষ্ট টাইম ফেৰী উঠিম। ৱাও তামাম ভাল লাগিছে, ফাৰ্ষ্ট টাইম ফেৰী উঠি আছোঁ যে, মজা লাগে। তো এনেকৈ ভিতৰত ইয়াত বহি পিনে যায় মানুহবিলাক, এই ওপৰতো বহি পিনে যায়। ইয়াতে জুবিন দাহঁতে এনেকৈ উঠি পিনে গৈছিলে আগতে। তো চাব পৰা কি ধুনীয়া। চাইমদ খাব আজি, সেইটো চাইমদ লৈ আছে। ফাৰ্ষ্ট টাইম আজি চাইমদ খাম। তো ট্ৰাই কৰি চাম ইয়াৰ টেষ্টটো কেনেকুৱা হয়, সেইটোকে ট্ৰাই কৰি চাম। তাৰ কাৰণে খাবৰ কাৰণে লৈছোঁ এইটো চাইমদটো। তো চাওঁ কেনেকুৱা লাগে ইয়াৰ টেষ্ট সোৱাদ। তো মিচিং জনগোষ্ঠীৰ মানে নিজস্ব যিটো ট্ৰেডিচনেল সাজ চাইমদ বুলি কয় এইটো। তো খাম, ইয়াতে খাম। ক'ত খাবি? হা ইয়াত এইটা যা। ৱাও এটা ভাল, ইয়াত গোটেইকেইটা এইবিলাক গছকেইটা যদি কিবা ৰাধা ফুলৰ গছ ৰোৱাহেঁতেন ইমান ধুনীয়াকৈ ফুল ফুলিলেহেঁতেন। সেইবিলাকে গছ লগাব লাগে। এইটো কি মানে এইবিলাক কোনো কামৰে নহয় এইটো গছকেইটা। তো ধুনীয়া গছবিলাক ৰুব লাগে কিনাৰত, যাতে ভাল লাগে আৰু দেখিবৰ কাৰণে। তো আমি খাম এতিয়া চাইমদ। দে ঢাল দাম টেষ্ট কৰিব লাগে। অৰুণাচলত তো মিচিং জনগোষ্ঠীৰ ট্ৰেডিচনেল সাজ আজি খাই চাওঁ আৰু, আহিছোঁ যদি খাব লাগিব। যদি ইয়াত আহি যদি এইটো নাখাওঁ, অহাৰ কোনো মূল্যই নাথাকিব। তাৰ কাৰণে ট্ৰাই কৰি চাই আছোঁ। চলো ওলাল। ৱাও
নিচা লাগিব নেকি ৰে নালাগে কেলা তো এইটোকে ট্ৰাই কৰি চৰি এইটো ট্ৰাই কৰি চাম এতিয়া তো কেনেকুৱা হয় তো যদি ঘাটলৈ আহে মাজুলীৰ তো খাই চাব আৰু ৱাও ভালেই লাগে মানে চবৰে নিজৰ জাতিৰ নিজৰ ট্ৰেডিশ্যনেল সাজ আছে তো তাকে সোৱাদটো অলপ বেলেগ বেলেগ হয় একেই হয় অলপ একেই হয় অলপ বেলেগ হয় বনোৱা মানে ট্ৰিকটো অলপ বেলেগ থাকে যে তাৰ কাৰণে বসন্তি কুত্তে কি আগে নেই নাচনে কা তো ফাইনেলি খাই আছোঁ ইয়াত ধুনীয়াকৈ ঘাটত চাই মই তো খুবেই ভালেই লাগিছে ট্ৰেডিশ্যনেল সাজ ফাৰ্ষ্ট টাইম ট্ৰাই কৰি চাই আছোঁ মই এটা কথা আজি ৰিয়েলাইজ কৰিলোঁ কি আমি যিবিলাক লাল কিবা চুলাই হাবি চাবি এইবিলাক খাওঁ সেইবিলাক বন্ধ হ'ব লাগে তো আমাৰ নিজস্ব ট্ৰেডিশ্যনেল সাজ আছে তো সেইবিলাকে খাব লাগে স্বাস্থ্যৰ কাৰণেও ভাল আৰু কোনো ক্ষতি চতি নহয় তো এই বস্তুটো হ'ব লাগে সেইবিলাক বস্তু বন্ধ হ'ব লাগিছিলে একচুৱেলি তো আপোনালোকে কি আপোনাৰ নেকি হাতীটো অঁ মোৰ নহয় হা মোৰ নহয় মালিকৰ হয় মই চলাইছোঁ অঁ মাওতে ৱাও তো এইপিনে আহি আছিলোঁ তো হাতী এটা দেখিলোঁ তো এয়া চুব দিয়ে নাই হা কিবা নকয়তো ফাৰ্ষ্ট টাইম হাতী চুমৰে এক্সপিৰিয়েঞ্চ ৱা ইমান ওচৰত আহিছোঁ চুব দিয়ে না চুব দিয়ে একো নাই অঁ তো চুই চাওঁ কি হয় ভয় লাগি আছে ৰে চুবৰ কাৰণে মোৰ ভয় লাগি আছে অলপ চুই চাওঁ হা গতিকে পাত চিঙি দি চাওঁ হা ভাল লাগে দেখোন উঠিলা ভয় লাগি গ'ল যাম হা ভয় লাগিছে প্ৰথম ভয় লাগি গৈছিল তো আমি গৈ আছোঁ এতিয়া গৈ আছোঁ দেখা পাব ব্লগবিলাকত